Good morning guys. আজি মৰ্ণিং অলপ উঠা দেৰি হ'ল কিয়নো আমাৰ এফালে আজি বহুত বৰষুণ পৰি আছে ৰাতিৰ পৰাই বৰষুণ পৰি আছে সেইকাৰণে আজি উঠা দেৰি হ'ল এইফালে আমাৰ দেহা গুড মৰ্ণিং কোৱা মা কেনেকৈ চাইছে চাওক গুড মৰ্ণিং কৈ দিয়া কোৱা গুড কৈ দিয়া গুড এইটো কি ফুট নালাগে কি হয় দিয়াচোন তাইক তাইৰ এনেদৰে ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ যায় আৰু যি টি বস্তু লাগে এইটো দেখিছে নেইল পালিচ লৈছে খুলি দিব লাগে মই নিদিওঁ নহয় মা খুলি তুমি গুড মৰ্ণিং কোৱা খুলি দিম মই ন নিদিওঁ হাই কৈ দিয়া একদম অকৰা কৰে আজিকালি এয়া তাইৰ ৰাতিপুৱাৰ পৰা আৰম্ভ আৰু চলি আচৰিছে কি কৰিছানো কি কি লৈছা এখন কিনো হনি তুমি অকণমান গুড মৰ্ণিং কৈ দিয়াচোন ধুনীয়াকৈ কোৱা গুড গুড কোৱা গুড আপেট নাই এয়া দেখিছে লিপষ্টিক লগাইছে নকৰিবা নাপায় নহয় মা দিয়া মোক দি দিয়া 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 নিদিয়া মোক নিদিয়া চাওকচোন কেনেদৰে লিপষ্টিক লগাইছে আৰু আমাৰ মিষ্টাৰ এতিয়ালৈকে শুই আছে দেখিছে কেনেকৈ শুই আছে আৰু এইফালে দেহাক খুৱাবৰ কাৰণে জলপান ৰেডি কৰি লৈছোঁ কৰা কি লাগে বাপি কি আছেনো ইয়াত একো নাই নিদিওঁ এইটো বাপি মাৰিব ল'লে আলু মোক ধুনীয়াকৈ দিয়া বুলি কোৱা তোমাৰ খং উঠিছে নেকি দেহাৰ আকৌ এবাৰ শুব হ'লেই ইমান ধুনীয়াকৈ শুইছে চাওকচোন ৰাতিপুৱা 11:30 বাজিছে আমাৰ ছাৰৰ এতিয়া দাঁত গৈছেহে এয়া মিষ্টাৰে শোৱাৰ পৰা উঠি চাহ বনাই আনি দিছে আজিলৈ ভিডিঅ'টো ইমানেই বাই